গুড মৰ্ণিং ষ্টুডেণ্টছ। এতিয়া চোৱা, আমি অনুশীলনীৰ 2.1-ৰ 1 আৰু 2টো কৰাই দিছিলোঁ। এতিয়া 3 নম্বৰ অংকৰ পৰা চোৱা। 3 নম্বৰ অংকটো কি কৈছে প্ৰথমে? 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ এটাকৈ উদাহৰণ দিয়ে। মাত্ৰা কাক কোৱা হয়? চলকৰ সৰ্বোচ্চ ঘাতটোক মাত্ৰা বুলি কোৱা হয়, হয়নে নহয়? তো এটা দ্বিপদ ৰাশি কাক কোৱা হয়? যি বহুপদত দুটা পদ থাকে, আৰু এক পদ হ'ল যি বহুপদত এটা পদ থাকে। তো 35 মাত্ৰাযুক্ত এটা দ্বিপদ ৰাশি মই ইয়াত লিখিছোঁ চোৱা। x⁵35 প্লাছ x লিখিব পাৰি, নাইবা আমি কি লিখিব পাৰি? যদি আমি চলকটো যদি আমি y ধৰোঁ, তেনেহ'লে কি হ'ব? y⁵35 মাইনাছ 5 লিখিব পাৰি। বা আকৌ যদি আমি x চলক লওঁ, কি হ'ব? x⁵35 প্লাছ 1। ঠিক আছে। এতিয়া এটা এক পদৰ উদাহৰণ। প্ৰথমে আমি চলকটো কি লৈছোঁ? x⁴100। যদি ৱাইটো আমি চলকটো যদি y লওঁ, তেনেহ'লে y⁴100। চলকটো যদি আমি t লওঁ, তেনেহ'লে t⁴100। মই তিনিটাকৈ উদাহৰণ দিছোঁ, তোমালোকে যিকোনো এটা লিখিলে হ'ব। ঠিক আছে। তাৰপিছত 4 নম্বৰটো চোৱা কি কৈছে? তলৰ বহুপদবোৰৰ মাত্ৰা লিখিব কৈছে। ইয়াত বহুপদবোৰ দিয়া আছে, বহুপদবোৰৰ কি লিখিব কৈছে? মাত্ৰা লিখিব কৈছে। হে, 1 নম্বৰ অংকটো কি আছে চোৱা। 5x³ প্লাছ 4x² প্লাছ কিমান? 7x। এই বহুপদটোৰ আটাইতকৈ ডাঙৰ ঘাতটো কিমান? ইয়াত ঘাত xৰ একো নাই, মানে ঘাত কিমান? 1। ইয়াত xৰ ঘাত 2, ইয়াত xৰ ঘাত কিমান? 3। তাৰমানে ইয়াৰ মাত্ৰা কিমান হ'ব? 3। 2 নম্বৰটো চোৱা কি আছে? 4 - y², হয়নে নহয়? 4 - y²। ইয়াত চলকটো হ'ল কি? y। ৰ ঘাত কিমান? 2। তো মাত্ৰা কিমান হ'ল? 2। ঠিক আছে। এতিয়া মই দুটা অংক ইয়াত বেলেগকৈ লিখি দিছোঁ চোৱা। এইটো নাই, তোমাক কিতাপতো নোপোৱা। π/2x² প্লাছ x। π/2x² প্লাছ x। π/2টো কি? এটা ধ্ৰুৱক পদ, হয়নে নহয়? বা x² সহগ কিমান? π/2। তো ইয়াত চলক হ'ল কিমান? x। আটাইতকৈ ডাঙৰ ঘাতটো কিমান? 2। তো ইয়াৰ মাত্ৰা কিমান হ'ল? 2। ঠিক আছে। তাৰপিছত চোৱা, এইটো এটা বেলেগ অংক। √2x - 1। ইয়াত চলকটো কিমান? x। তো xৰ মাত্ৰা কিমান ইয়াত? 1। একো নাই, মানে কিমান? 1। তো ইয়াত মাত্ৰা কিমান হ'ব? 1। ঠিক আছে। তাৰপিছত এইটো চোৱা, কিতাপৰ 3 নম্বৰটো মই ইয়াত 5 নম্বৰ দিলোঁ। কি আছে? 5t - √7। ইয়াত চলকটো কিমান? t। tৰ মাত্ৰা কিমান? একো নাই, একো নাথাকিলে কি? 1। তো মাত্ৰা কিমান হ'ল? 1। ইয়াত চলক নাই চোৱা। ইয়াত চলক আছে জানো? আছে চলক। কিমান আছে? এইটো চোৱা, মই ইয়াত ছাইডত লিখি দিছোঁ। যদি চলক নাথাকে ধ্ৰুৱক পদৰ লগত, তেনেহ'লে আমি কি ল'ব লাগে? x⁴0। যিকোনো সংখ্যাৰ ঘাত যদি 0 হয়, তেনেহ'লে এইটো কিমান হয়? 1 হয়। তো 3ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব। তেনেহ'লে ইয়াত চলকটো হ'ল x। xৰ মাত্ৰা কিমান? 0। এইকাৰণে ইয়াৰ মাত্ৰা কিমান হ'ল? 0। বুজি পালা? এতিয়া 5 নম্বৰটো চোৱা। তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰিব গৈছে। কোনটো ৰৈখিক হ'ব, কোনটো দ্বিঘাত হ'ব, কোনটো ত্ৰিঘাত হ'ব লিখিব গৈছে। এতিয়া আমি জানো ৰৈখিক হ'বলৈ কি হ'ব লাগিব? ঘাতটো বা মাত্ৰাটো কিমান হ'ব লাগিব? 1। দ্বিঘাত হ'লে তাৰ মাত্ৰা বা ঘাত কিমান হ'ব? 2। ত্ৰিঘাত হ'লে তাৰ সৰ্বোচ্চ ঘাত কিমান হ'ব? 3। প্ৰথমটো আছে কি? x² প্লাছ 1। ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান? 2। মাত্ৰা হ'ল 2। এতেকে এইটো কি হ'ল? দ্বিঘাত বহুপদ। ঠিক আছে। তাৰপিছতো চোৱা 2 নম্বৰটো, x - x³। ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান? 3। মাত্ৰা হ'ল 3। তেনেহ'লে এইটো কি হ'ব? ত্ৰিঘাত বহুপদ। ঠিক আছে। তাৰপিছতো চোৱা, y + y² প্লাছ 4। ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান? 2। মাত্ৰা হ'ল 2। মাত্ৰা আমাৰ নালাগে, কিন্তু মাত্ৰাটো আমি লাগিব। এইটো ৰৈখিক হয় ন, দ্বিঘাত হয় ন, ত্ৰিঘাত হয়, এইটো আমি বুজাবৰ কাৰণে কি লাগিব? মাত্ৰা। ইয়াৰ মাত্ৰা কিমান? 2। মাত্ৰা হ'ল 2। তেনেহ'লে এইটো কি? দ্বিঘাত বহুপদ। ঠিক আছে। তাৰপিছতো কিমান আছে চোৱা, 1 + x। ইয়াত চলকটো হ'ল x। ইয়াৰ মাত্ৰা কিমান? 1। একো নাথাকিলে 1। মাত্ৰা হ'ল 1। তেনেহ'লে এইটো কি? ৰৈখিক বহুপদ। ঠিক আছে। তাৰপিছতো চোৱা, 3t। t আছে, চলকটো ইয়াত t। ইয়াত tৰ মাত্ৰা কিমান? 1। মাত্ৰা হ'ল 1। তেনেহ'লে কি? এইটো এটা ৰৈখিক বহুপদ। ঠিক আছে। তাৰপিছত চোৱা 6 নম্বৰটো, r² আছে। ইয়াত চলকটো কিমান? r। তাৰ ঘাত কিমান? 2, মানে মাত্ৰা 2। তেনেহ'লে এইটো কি? দ্বিঘাত বহুপদ।
তাৰপিছত 7 নম্বৰটো 7x³ ইয়াত চলকটো হ'ল x আৰু ইয়াৰ ঘাত কিমান 3 তেনেহ'লে মাত্ৰা কিমান 3 তেনেহ'লে এইটো কি হ'ব এটা ত্ৰিঘাত বহুপদ ঠিক আছে থেংক ইউ ষ্টুডেণ্টছ